হেল্ল' কঁঠালৰ ছিজন যাবই হ'ল আৰু কঁঠালৰ ছিজন নাযাওঁতেই এই কঁঠালৰ ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰিব। পিছে কঁঠালৰ পাতত দিয়া পিঠাৰ ৰেচিপিটো মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া হৈছে, এবাৰ চেক কৰিবলৈ নাপাহৰিব। আপুনি হয়তো কঁঠালৰ পৰা বহুত ধৰণৰ পিঠা বনাই খাই পাইছে, কিন্তু কেতিয়াবা এই ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰিব। আৰু তাৰ বাবে লৈছোঁ এখন চামুচেৰে 3 চামুচ আটা, 2 চামুচ চুজি আৰু 1 চামুচ বেচন, লগতে অকণমান নিমখ দি ভালদৰে মিক্স কৰি লৈ পানীখিনি দি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। গেছখিনি বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। এতিয়া এখন পেনত অকণমান তেল দি কঁঠালৰ পৰা গুটিখিনি আঁতৰাই ৰখাৰ পাছত তাৰ পৰা এফুট লৈ এনেদৰে পেষ্টখিনিত ভালদৰে লগাই ল'ব লাগিব। পেষ্টখিনিত ভালদৰে লগাই লোৱাৰ পাছত এতিয়া গৰম তেলত এটা এটাকৈ এনেদৰে দি দিম। ইয়াত মই ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছোঁ, যদিহে বিচাৰে তেনেহ'লে মিঠাতেলো দিব পাৰে। কঁঠালখিনি দিয়াৰ পাছত অলপ ৰঙচুৱা হোৱালৈকে ভালদৰে এবাৰ ফ্ৰাই কৰি লৈ ৰঙচুৱা হৈ যোৱাৰ পাছত এতিয়া আমাৰ কঁঠালেৰে বনোৱা চীজ পিঠা হৈ গ'ল ৰেডি।